ভোগালী, তই আচলতে কাৰ, মোৰ নে তেওঁৰ? তোক পাবলৈ কিমান যে হেঁপাহ মোৰ। বছৰৰ পাছত বছৰ কৰি আছো অপেক্ষা। তই মোৰ প্ৰয়োজন, তথাপি তই আহ আৰু গুচি যাও নিমিষতে। তোক পাবলৈ শুকান পথাৰতো চলাও নাঙল। আঘোণত ডাঙৰিৰ ভৰেৰে কান্ধৰ ছাল চেলাওঁ আৰু গোটেই বছৰ কষ্টৰ ঘাম মাটিত পেলাওঁ। তোক আদৰিবলৈ তন মন ধন সমস্ত উজাৰি আয়োজন কৰোঁ মাঘত। তৎসত্বেও তই চাগে অসন্তুষ্ট। ভোগালী, হয়তো নাথাকিব পাৰে মোৰ তেওঁৰ দৰে সোণৰ কাঁহী, তথাপি পাবি পইতা ভাতৰ লগত সঁচা তৃপ্তি। হয়তো নাথাকিব পাৰে মোৰ তেওঁৰ দৰে কিং চাইজৰ বিচনা, তথাপি আহিব মোৰ ভগা বিচনাত নিৰ্ভেজাল নিদ্ৰা। মই গাঁৱৰ বাসিন্দা, তেওঁ চহৰৰ প্ৰবাসী। তই জাননে, তই তেওঁৰ বাবে মাথো এটা বিলাসিতাৰ উৎসৱ, কিন্তু মোৰ বাবে তই এটা আপুৰুগীয়া সম্পদ। কিমান যে সপোন মোৰ তোক একেবাৰে পোৱাৰ। প্ৰত্যেকবাৰ তই অহাৰ দিনা মোৰ ভাৱ হয়, এইবাৰ চাগে তই থাকি যাবি মোৰ লগত। কিন্তু প্ৰত্যেকবাৰ মোক প্ৰতাৰণা কৰি তই গুচি যাও তেওঁৰ লগত। ভোগালী, তই আচলতে কাৰ, তেওঁৰ নে মোৰ? যদি তই তেওঁৰে, তেন্তে মোৰ ওচৰত আহ কিয়? আৰু তই যদি মোৰ, তেন্তে মোৰ লগতে নাথাক কিয়?